তো গাইজ শব্দ শুনলাক আপোনালোকে। তো এতিয়া মই উঠম এইটো বস্তুটো মাছটো। তো এইটো হৈছে মাছ লগোৱা এটা ফান্দা। তো দাঙি আনিলোঁ, পুৱাইয়ে পাতি থৈ দিছোঁ আজি। মাছ অলপ দেখা পাই তামাম বৰষুণ দিছে কালি আমাৰ তাতে। তো চব মাছ মাখা ওলাইছে। তো এতিয়া মই এটা সোপা এটা আছে, সোপাটো খুলি ঢালি দিম, আপোনালোকে চাব। এতিয়া আৰম্ভ হ'ব যাই পোৱা কম্পিটিশ্যন। চাওক, যাই পোৱা কম্পিটিশ্যন তাম ধুম যাই পাইছে আহোঁ। চাবচোন এটা এৰে এটা যাই পাব এইয়া। তো ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল সেইটো জনাব কমেণ্ট ছেকশ্যনত। আৰু যাই এই ফান্দাটোৰ নামটো জানে, এই যে ফান্দা সেইটো, সেই ফান্দাটোৰ নামটো যাই জানে কমেণ্ট ছেকশ্যনত লিখিব কি বুলি কয় এইটো। আৰু এনেহেন যদি যাই পাওঁ ভিডিঅ' চাব খোজে তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ভিডিঅ'টো নিশ্চয় কৰি দিব। ধন্যবাদ।